আজি ভাওৰাগুৰিত PPC চেণ্টাৰ আমি মুকলি কৰিলোঁ, আপোনালোকে দেখিলে। কাৰণ আমি এটা কথা বিশ্বাস কৰোঁ যে অন্নদাতা কৃষকসকলে সঠিক মূল্য, তেওঁলোকে উৎপাদিত সামগ্ৰীখিনিৰ সঠিক মূল্য পালেহে সঁচা অৰ্থত তেওঁলোকক আমি ন্যায় দিয়া হ'ব। আৰু তাৰ কাৰণে আমাৰ ভাওৰাগুৰি অঞ্চলত, যিহেতু আমাৰ এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল, আমাৰ বাওসুংগুৰি সমষ্টিৰ খুব এটা ইম্পৰ্টেণ্ট ঠাই ভাওৰাগুৰি অঞ্চল। আৰু ইয়াত থকা কৃষকসকলে যাতে তেওঁলোকৰ যিখিনি ধান আছে, ধানখিনি যাতে সঁচা অৰ্থত সঠিক মূল্য পাব পাৰে, তাৰ কাৰণে আমি চেণ্টাৰটো মুকলি কৰিছোঁ। আৰু মুকলি কৰাৰ লগে লগে দেখা পালে প্ৰায় 50 মোন ধান ইয়াতে ৰাইজে আজি ইয়াতে বিক্ৰী কৰিবলৈ আহিছে। গতিকে আমাৰ কাৰণে শুভ লক্ষণ যে এই অঞ্চলৰ কৃষকসকলে আমাৰ প্ৰতি আস্থা ৰাখিছে। কাৰণ আপোনালোকে এটা বস্তু দেখা পায় যে 1 মোন ধান বজাৰত বিক্ৰী কৰিলে কিমান পায়? 800 বা 700 টকা পায়। কিন্তু ইয়াতে আমি প্ৰায় 1029 টকা তেওঁলোকক দি আছোঁ, যিটো সঠিক মূল্য। আৰু এইটো দৰকাৰো আছে। আৰু আমাৰ চৰকাৰখন আমাৰ কৃষক বন্ধুসকলৰ প্ৰতি বা অন্নদাতা কৃষকসকলৰ প্ৰতি যথেষ্ট তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কাৰণে যথেষ্ট আমি কাম কৰি আছোঁ। আপোনালোকে দেখিছে বা মই বিশ্বাস কৰোঁ, যেতিয়ালৈকে আমাৰ সমাজ জীৱনত কৃষকসকল আগবাঢ়ি নাযাব, তেতিয়া আমি আগবাঢ়ি যাব নোৱাৰিম, আমাৰ অসমখন আগবাঢ়ি যাব নোৱাৰিব। আৰু আমি বহু ক্ষেত্ৰত দেখা পাওঁ যে কৃষকসকলে বা কৃষক বন্ধুসকলে সঁচা অৰ্থত তেওঁলোকৰ উৎপাদিত সামগ্ৰীসকলৰ সঠিক মূল্য নাপায়। আৰু এই ক্ষেত্ৰত আমাৰ বাওসুংগুৰি সমষ্টিৰ অন্তৰ্গত অকল ধানেই নহয়, আন যিবিলাক সামগ্ৰী আছে, ৰঙালাওৱেই হওক, তিতা কেৰেলাই হওক বা যিবিলাক আমাৰ খাদ্য সামগ্ৰী আছে, এইবিলাকৰ ক্ষেত্ৰত যাতে তেওঁলোকে সঠিক মূল্য পাব পাৰে, তাৰ কাৰণে ক'ল্ড ষ্ট'ৰেজৰ ব্যৱস্থা কৰিব লাগিব। মই চিন্তা কৰিছোঁ আৰু এগ্ৰিকালচাৰ মিনিষ্টাৰৰ লগত মই কথা পাতিছোঁ আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে বাওসুংগুৰি সমষ্টিত খুব সোনকালে ক'ল্ড ষ্ট'ৰেজৰ ব্যৱস্থাপনা হ'ব। আৰু তাতে আমি সংৰক্ষণ কৰি ৰাখি পেলাই এই বস্তুখিনি আমি সঁচা অৰ্থত তেওঁলোকক সঠিক মূল্য দিব পাৰিম আৰু আমি মধ্যভোগীসমূহ আঁতৰাব পাৰিম। গতিকে মই আজিৰ অনুষ্ঠানত উপস্থিত থাকিব পাই ভাল লাগিছে। ইয়াৰ কৃষক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগে লগে এটা বাৰ্তা দিব বিচাৰিছোঁ সমগ্ৰ অসমৰ কৃষকসকলক, আপোনালোকে পঞ্জীয়ন কৰি লওক। বৰ্তমান কৃষকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন চলি আছে, আপোনালোকে জানে। সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰি নিজেই যে কৃষক এজন, এই কৃষক হোৱাৰ যিটো আমাৰ গৌৰৱ, এই গৌৰৱটো কঢ়িয়াই ল'বলৈ মই অনুৰোধ জনাইছোঁ। আমি আমাৰ সন্মানীয় এগ্ৰিকালচাৰ মিনিষ্টাৰৰ লগতো আলোচনা কৰিছিলোঁ। এই ক্ষেত্ৰত আমাৰ কৰণীয় কিছু আছে, আমি নিশ্চয় কৰিম। আৰু এই ক্ষেত্ৰত বহুতে ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত অসুবিধা হৈছে, কাৰণ নিজৰ নামত মাটি নথকাৰ কাৰণে এটা সমস্যা হৈছে। আমি আমাৰ যি চাৰ্কেল অফিচাৰ আছে তেওঁলোকৰ লগতো কথা পাতিছোঁ। খুব শ্বৰ্টলি কেনেকৈ আমি সংযোগ কৰি পেলাই যিখিনি বংশানুক্ৰমিক যিখিনি মাটিৰ নামজাৰি সেইখিনি কৰিব পাৰোঁ, তাৰ কাৰণে যি গাঁৱে গাঁৱে সভা পাতি পেলাই আমি কাম কৰিব লাগে, মিউটেশ্যনৰ ব্যৱস্থা কৰিব লাগে, আমি নিশ্চয় সোনকালে এই ব্যৱস্থাপনাটো কৰি যাম।